শাহুমাই কয় আমি ইমান কষ্ট কৰি সংসাৰখন কৰিলোঁ আৰু তুমি এতিয়া অলপ কষ্ট সহ্য কৰিব নোৱাৰানে? আৰু মায়ে কয় আমি যিমান কষ্ট কৰি এই সংসাৰখন কৰিলোঁ সেই কষ্ট যাতে আমাৰ ছোৱালীয়ে সহ্য কৰিবলগীয়া নহয়। গতিকে পাৰ্থক্য ইমানকণেই, বেছি একো নাই, কিন্তু বুজিবলৈ বহুতখিনি আছে এইখিনিতে। আৰু ইফালে চাইছেনে সন্ধিয়া একদম দবা পিটা বৰষুণ আহিছে। ল'ৰা মোৰ একেবাৰে বৰষুণ যাক চাই লৈ একদম দৌৰি আহিছে আৰু তাৰ খেলিবলৈ মন আছিলে। ইমান বৰষুণত খেলিবই দিব পাৰি জানো বাৰু, কাইলৈৰ পৰা তাৰ এক্সাম আছে আকৌ। আৰু ইফালে সন্ধিয়া মানুহজন ডিউটিলৈ যাব আৰু তাৰ আগতে বৰষুণ কমিলে দেই গাইছ। ইফালে একদম পাত মানে ধুয়ে গ'ল আৰু এনেকুৱা চফা হৈ গ'ল আৰু অলপ পাত কেইটামান তুলি লৈ নৰসিংহৰ ভাবিছোঁ পকৰা বনাম আৰু সন্ধিয়া যাতে মানুহজনে খাই লৈ যাব পাৰে আৰু চাহ একাপ। আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই আছে। জেচমিন মিনি ব্লগৰ পুনৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। গাইজ জানেনে একেদিন ক'তো ওলাই যোৱা হোৱা নাই, গতিকে ঘৰুৱা ভিডিঅ'বোৰেই এৰি থাকিবলগীয়া হৈছে। মোৰ নিজৰো বেয়া লাগিছে, কিন্তু উপায় নাই আৰু। ওলাই গ'লে বাৰু আপোনালোকে পাব। মানুহজন যিহেতু বহুত ডিউটি কৰি আছে, একদম ডিউটিত ব্যস্ত। এয়া এতিয়া চাহকাপ খাই লৈ আকৌ যাব নাইট ডিউটি, হাফ নাইটৰ ডিউটি আছে। গতিকে ক'তনো আৰু ওলাই যাওঁ আৰু ঘৰুৱা ভিডিঅ'বোৰে এৰি আছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'বোৰতে মৰম দিব বুলি। নৰসিংহৰ পাত বুলি ক'লে কিবা এটা ভাল লাগে। আগতে মই ইমান ভাল পোৱা নাছিলোঁ, কিন্তু মোৰ লগৰ এজনীয়ে খাই বৰ সোৱাদ পায়। গতিকে সিনো কি সোৱাদ পায় বুলি ভাবি লৈয়ে মই এদিন ট্ৰাই কৰিলোঁ আৰু বনাবলৈ। আৰু পকৰা বনালেও ভাল লাগে, চিৰাৰে ভাজিলেও ভাল লাগে। সঁচাকৈয়ে দেই, এইটো পাতত মানে কিবা যাদু আছে আৰু সেইকাৰণে মানুহজনক বনাই দিছোঁ। আৰু দালি অলপ তিয়াই থৈছিলোঁ, পকৰা বনাই দিছোঁ। মোৰ ল'ৰাই একদম সোৱাদ লগাই খাই আছে। আৰু এতিয়া মানুহজন ওলাই গৈ আছে ডিউটিলৈ বুলি। ড্ৰেছ তাৰ মানে ইউনিফৰ্ম বেগতে ভৰাই লৈ গৈছে। দেখিছেনে, যাবলৈ মনেই নকৰে। অভাৰ ডিউটি কৰি কৰি মানে যাবলৈ মন নোযোৱা হৈ গ'ল তাৰ। আজি ইমানেই গাইছ, আকৌ লগ পাম পুনৰ নতুন এটি মিনি ব্লগৰ সৈতে।